কি হয় এই শাস্ত্ৰ নপঢ়িলে আমি কি কৰিব নোৱাৰিম এই সৰূপী দেশত অস্ত্ৰ ধাৰণ কৰিব নোৱাৰিম সযোগ অস্ত্ৰ শাস্ত্ৰ এই মানে কি এই সটোত অস্ত্ৰ যেতিয়াহে ধাৰণ হ'ব যেতিয়া আমি এইখিনি পঢ়িম আমাৰ জীৱনটোক বচাই ৰাখিবলৈ এই সটোক বচাই ৰাখিবলৈ আমি যদি কিবা এটা মনেৰে যদি বেয়া ভাৱ এটা ভাবোঁ তেতিয়াহ'লে বিপদত কোন পৰে মনটো পৰে নে আমাৰ দেহটো পৰে সটোৱে কৰিবলৈ যেনেকৈ নহ'লেও অপ্ৰকাৰকে হ'লেও আমাৰ দেহটো কৰিব এই সটোক বজাই ৰখাৰ অস্ত্ৰবিধি শাস্ত্ৰ এতিয়া সেই শাস্ত্ৰক আমি সেৱা কৰিছোঁ আজি কি কৈছোঁ আজি ইয়াত ধূপ ধূনাৰে সৈতে চাকিয়ে বন্তি আমি এটা বাহ্যিকতাক আৰোহণ কৰি আমি সেৱা কৰিছোঁ কিন্তু কোনোৱে কিন্তু হৃদয়ৰো সেৱা কৰিছে কিন্তু বাহ্যিকতাটো এটা মাত্ৰ আভাসহে যে আমি এই শাস্ত্ৰক আমি সেৱা কৰিছোঁ আৰু সেৱা কৰিছোঁ মানে কি আজিকালি হৈছে কেৱল সেৱা কৰি গৈছোঁ এইটো হ'ব লাগে জানো সেৱা কৰা মানেই এইটো হ'ব লাগিছিলে যে তোমাৰ কথাখিনি তুমি যি কৰিছা মই তাকেই পালন কৰিম তাকেই মই জীৱনৰ ব্ৰত হিচাপে ল'ম কিন্তু আজিকালি সেৱা কৰাৰ মানে এইটোহে কেৱল কেনেকৈ সেৱা কৰে এখন হাতে কৰিম নে মই দুখন হাতে কৰিম ক'ৰবাত অনুষ্ঠানত মই চাই থাকোঁ মই এনেই নিন্দা কৰা নাই কিবা কৰা নাই মোৰ মনৰ অনুভৱ সম্পূৰ্ণ মনৰ অনুভৱ কেতিয়াবা কাৰোবাক দেখোঁ একদম লাইন পাতি চাকিটো জ্বলাবই লাগিব এতিয়া ধূপ জ্বলাবই লাগিব বুলি ভাবি থকা হয় আমাৰ আৰু সেইটোকে আমি আধ্যাত্মিকতা বুলি ভাবি আছোঁ আকৌ কাৰোবাক দেখোঁ কোনোবাই একদম চুলিখিনি মেলিখিনিয়ে কৰিছে আকৌ কোনোবা ডেকা ল'ৰাকো দেখোঁ মই একদম তেনেকৈ মূৰে চুৰে একদম ঢাকি ঢুকি প্ৰাৰ্থনা সেৱা কৰিছে এইবিলাকতে গুৰুত্ব দি থকা হৈছে সেৱা কৰি কি কৰিছে চিধা চাহ খাবলৈ গুচি যোৱা হৈছে শিক্ষা খাবলৈ গুচি যোৱা হৈছে তাত পাঠ হৈ আছে মন গ'লে পঢ়িলোঁ নপঢ়িলোঁ গালো কিবা নিচিনা হৈ যদি অনুষ্ঠানটো আমি তাতেই ইতি কৰি গৈছে তাৰমানে কি হৈছে বজাৰৰ পৰা বন্ধাকবি এটা আনিলোঁ ৰান্ধনীক দি দিয়া হ'ল এইটো বনাই দে ৰান্ধনীয়ে কি কৰিছে বাকলিখিনি গুচাই আছে বন্ধাকবি ওলাইহে এতিয়া আমাৰ গাঁৱে ভূঞে নগৰে চহৰে ভাগৱত হৈয়ে আছে 7 দিন 7 ৰাতি হৈ আছে ভগৱন্তক আমি নাপাওঁ আমি ভাবি থাকোঁ সেইবোৰ কৰিলেই ভগৱন্তক পাম কিন্তু তথাপিও পোৱা নাই সেই বন্ধাকবি বাকলি গুচাই থকা নিচিনা হৈছে এতিয়া আমাৰ এতেকে বুলি আপোনালোকে নক'ব আমাৰ প্ৰশ্ন কৰি নিদিব তুমি পাইছানে বুলি কিন্তু কথাটো কৈছোঁ তাৰমানে যে এই অনুক্ৰমটোকে ৰক্ষা হৈ থাকিলে আমি একে ঠাইতে হৈ ৰৈ আছোঁ তাৰমানে আমি ভাগৱত পঢ়ি কাৰণ ভাগৱত জ্ঞেয়ম কাৰণ জ্ঞান উদ্ভৱ কাৰণ বৈষ্ণৱী জ্ঞান কাৰণ তত্ত্ব দৰ্শনম হ'বলৈ পৰাগৈ নাই আমি ভাগৱত বুলি শব্দটোতে ৰৈ থাকিলোঁ হৈ বুলি কি হৈ থাকিলোঁ ভাবুকেই হৈ থাকিলোঁ ভাবিয়ে থাকিলোঁ ভাগৱত এনেকুৱা ভাগৱত পঢ়িছা তাতে এনেকৈ গৈ সেৱা কৰি থাকিব লাগে এনেকৈ অনুষ্ঠানটো পাতিলে এনেকৈ ধুতি চুৰিয়া পিন্ধি আমি চেল্ফি কেইখনমান দিব লাগে এনেকৈ শাৰীকৈ আমি চাকি জ্বলাব লাগে এইটো আকৌ ভাগৱতৰ অনুষ্ঠান তাততো কয় বেলেগ নাই এইবোৰেই ভাবুকা হৈ আছে কিন্তু সেই ভাগৱতক আৰোহণ কৰি আমি ভাবুক দিওঁ আমি ভাবিব লাগিব কি ভাবিব লাগিব মই ক'ৰ পৰা আহিছোঁ ক'লৈ যাম বা মৰণৰ দিশে আগবাঢ়ি গৈ থকা আমাৰ জীৱনৰ কৰ্তব্য কি এই ভাগৱতটো এইকাৰণেই সৃষ্টি হৈছিলে আজি আমি কৰি পেলালোঁ কি আমাৰ যেতে হওক বোলে কিবা এটা ভৰিব লাগিব সেইকাৰণে অনুষ্ঠানটো পাতি দিম বা কোনোবা হয় কাৰোবাৰ ঘৰত মানুহ মৰিব লাগিব নহয় কোনোবা জন্ম হ'ব লাগিব তেতিয়াহে ভাগৱত কৰিব এইটোৱে হৈ থাকিলে কিন্তু ভাগৱত জানো আমাৰ জীৱন যাত্ৰাত প্ৰয়োগ হ'ব পৰাকৈ আমি জানো আজি অধ্যয়ন কৰিছোঁ আজি এই সদানন্দ বুলি কোৱা দেশটোক অনুৰোধ কৰিব লগা কোনো কথাই নাছিলে যদিহে এই শাস্ত্ৰগুৰুক অনুসৰণ কৰি যদি আমি প্ৰত্যেকেই অধ্যয়ন কৰিলোহেঁতেন আমি ইমান চহকী গুৰুজনে আমাক দি থৈ গ'ল এতিয়াও মই যদি বাছত আহি থাকোঁতে কৃষ্ণ সম্বোধন কৰি পিনে যদি ফোনটো ধৰোঁ অকণ মহাকে মোলৈ চাই সেইটো ক'বা আহিলে এতিয়া কিন্তু এইখন মহাপুৰুষ গুৰুজনাৰ মানে ঠাই এই শব্দটো হ'ব লাগিছিলে নেকি হ'বতো নালাগিছিলে মই কৃষ্ণ কোৱাটো কোনো হেৰি নাছিলে কিন্তু মোক এতিয়া কৈ দিয়া হ'ল মই অল্ড মডেলৰ টাইপ অলপ কিবা এটা গতিকে সেইকাৰণে কৃষ্ণ কৈ পিনে ফোনৰ কথাটো পাতিছে তাৰমানে কিন্তু কৃষ্ণ বুলি কোৱা কথাটো কিন্তু আমাৰ অসমখনত বিশেষকৈ গুৰুজনাৰ জন্ম ঠাইখনত কিন্তু ইমান নাভূত মাছুৰ হ'ব নালাগিছিলে বিশেষকৈ ডেকা ল'ৰাইও যদি কৃষ্ণ বুলি কৈছে এই কথাটো কিন্তু ইমান নাভূত মাছুৰ হ'ব নালাগিছিলে কিন্তু এতিয়া হৈ গৈছে কি কাৰণে কেৱল ভাগৱত বুলি আমি ভাবিছোঁ কি এই ক'ৰবাত যদি আমি ভাওনা চাবলৈ গৈছোঁ ডেকা ল'ৰাসকলে কেৱল অসুৰৰ জাতপিলা চাবলৈ গৈছোঁ পূৰা ফালি দিছে জাৰি দিছে বুলি কৈ সেই বস্তুটোকে ষ্টেটাছত ফালি গৈছোঁ আমি কিন্তু ভাওনাৰ ভাৱবোৰ আমি গ্ৰহণ কৰা নাই
কিন্তু আমি এইটোকো অনুধাৱন কৰা নাই সেই যে যেনেকৈ লম্ফ দম্ফকৈ জাপ মাৰি অসুবিধা ওলালে শেষত যে ভগৱানে যে তেনেকৈ নিপাত কৰি পেলালে যদি আমিও তেনেকুৱা আমাৰ সংসাৰ যাত্ৰাখন আমিও লম্ফ দম্ফ কৰোঁ আমিও যদি অকণমান খিনমিন দেহাটো লৈ ভম্বলা চোলাদা পিন্ধি আমাৰ শিৱসাগৰ টাউনখনত যদি লম্ফ দম্ফকৈ বৰ ডাঙৰ বাইকৰ চাউণ্ডেৰে যদি আগবাঢ়ি যাওঁ এনেকুৱাকৈ যে আমিও যে নিপাত যাওঁ সেইটো আমি নাই ভবা কিন্তু ভাওনাখন চাইতো সেইটো অন্ততঃ মনত গুড শক্তি আহিব লাগিছিলে সেইটো নহা হ'ল কিন্তু ভাওনা বুলি ক'লে আজিকালি কৈ দিয়া হ'ল এইখিনি আকৌ বাকীখিনি ইমান ভূতটো একেবাৰে নষ্টাতে কৰি পেলায় কিন্তু কি আধা মতা আধা লাইট এটা আহিছে ভালো নালাগে কিন্তু ভূতৰ কি মহত্ব কি কথা সেইখিনি আজিলৈকে আমাৰ অসমীয়া সমাজত গ্ৰহণ কৰিবলগীয়া বা আমাৰ যুৱ প্ৰজন্মই জানিবলগীয়া কিবা কৰিবলগীয়া সেইবোৰ থাকে গতিকে এই ক্ষেত্ৰতো আমাৰ যুৱ প্ৰজন্মৰ মাজত এইটো আহি যায় কিজানি এই ল'ৰাটোৱে ইমান ভাগৱত পঢ়িছে কিবা কৰিছে কিজানি গুৰু ধৰ্মত সেই পাছত তেওঁলোকে বিয়া চিয়া নপতা টাইপৰ কিবা টাইপৰ হ'ব নেকি ল'ৰাটো এনেকুৱা টাইপৰ মানে কিবা কমিউনিটিৰ ফালৰ পৰা আহিছে নেকি এনেকুৱা বুলি ক'ব কিন্তু সেনেকুৱা মানুহেহে সূত্ৰ গায় সেনেকুৱা মানুহেহে মানে ভাগৱত পঢ়ে এইবোৰ কাম নাইকিয়া আমাৰ নিচিনা ল'ৰাবোৰে এইবোৰ কাম নকৰে নেকি ল'ৰা ইমান পৰি পাতি নেকি এনেকুৱাকৈ ইমান শৃংখলা ৰাতিপুৱাই শুই উঠি গা ধোৱাটো কি ল'ৰা মানুহৰ কাম নেকি এইবোৰতো আমি ভাবি থাকোঁ এতিয়া মই যদি কওঁ খুব সোনকালে বোলে ফোন কৰে মই গা পা ধুই আহিছোঁ মই ইমান সোনকালে গা ধুলাই আহিছোঁ তাৰমানে মই এতিয়া মই সেইটো মতে কৰি ল'ব লাগিব এতিয়া আজি যুগসমূহৰ মাজে মই 12টা বজাতহে গা ধুম বা 1টা বজাতে খাই বৈ একেবাৰে হেৰি হৈ পিনি একেবাৰে 5 বজাতহে গা ধুম সেইটো মই কৰি ল'ব লাগিব এতিয়া কিন্তু মই কৰা নাই কিন্তু সেইটোকে কিছুমানে এফালে ভাবি কিন্তু মাইকী মানুহে কাম ইমান ৰাতিপুৱাই গা ধোৱা এতিয়া আমাৰ যুৱ প্ৰজন্মই সেই শৰণ ল'বলৈ নাহে শৰণটো ভাবি থাকে চাহ খোৱা শৰণ ভাত খোৱা ভজন এনেকুৱা কিবা কিবি ভাবি থাকে সেইটো বাৰু গ'লেই কিন্তু শৰণ আকৌ সেইসকলে নলয় যিসকল গুৰুদ্ৰোহী যি আমাৰ কথা গুৰুত্ব নিদিয়ে যি পিতৃ মাতৃৰ কথা গুৰুত্ব নিদিয়েই যি বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল সেইসকল আছে সেইসকলৰ কথাও গুৰুত্ব নিদিয়ে আকৌ এনেকুৱা আছে যিসকলে মানে ব্ৰহ্মজ্ঞানীসকলে আকৌ শৰণ ল'বলৈ বিচাৰে কাৰণ তেওঁ হৃদয়তেই তাৰমানে তেওঁ লগ কৰিব পাৰে গতিকে তেখেতক ইমান আনুষ্ঠানিক শৰণৰ প্ৰয়োজন নাই কিন্তু আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত বা আমাৰ সমাজ ব্যৱস্থাত বৰ্তি থকা সাধাৰণ মানে চিন্তাধাৰাটো এইটো হৈছে যে উৰি যোৱাৰ ভিতৰত মই এৰোপ্লেন হেলিকপ্টাৰবোৰ নাখাওঁ 4 ঠেঙীয়াৰ ভিতৰত মই এইবোৰ টেবুল চকী এইবোৰ নাখাওঁ তাৰ বাদে মই চব খাব লাগিব নহয় সেইকাৰণে মই শৰণ নলওঁ গতিকে আৰু এইটো আহি গৈছে একদম খোজ কৰি লাগে আহিব লাগিব সেইকাৰণে মই শৰণ নলওঁ গতিকে কেনেকুৱা ধৰণৰ মনোভাৱ আহি গ'ল যি শৰণৰ প্ৰক্ৰিয়াৰে ভগৱন্তক পাব পাৰি ভগৱন্তক জানিব পাৰি সেই বস্তুটোক আমি কিয় ইমান ক্ৰিটিকেল কৰি আছোঁ আৰু শৰণ ভজন ল'লোঁ বুলি আমাৰ কিয় আমাক অযোগ্য স্তৰলৈ চোৱা হৈছে বিশেষকৈ যুৱ প্ৰজন্মক আমি ক'ৰবাত পিতৃ মাতৃও ভুল কৰিছোঁ নেকি আমি কৈ দিওঁ নেকি যে তোৰ আহিব হোৱা নাই যাব হোৱা নাই নাহিলেও হ'ব ঘৰতে অনুষ্ঠান এটা কৰিছোঁ নহয় তই নাথাকিলেও হ'ব দে তোৰ ইমান কাম নাই ভকতেহে কৰিবহি তাৰমানে ভকতক ঠিকা দিছোঁ তাৰমানে আমি ভকতে কৰি থৈ যাবহি আৰু কামটো এনেকুৱা ধৰণৰ হৈ আছে কিন্তু তাৰ মাজত আমি সংযুক্ত হ'বলৈ পোৱা নাই সেই সংযুক্ত নোহোৱাৰ কাৰণে আমি পাইছোঁ বাবা মাক এগৰাকী বোলে ৰুমতে গেলি গুচি নাইকিয়া হৈ গৈছে গোটেই বোলে একেটা ঘৰতে থাকে গোটেই বৈয়াকে গমেই নাপায় তাৰমানে কি এইবোৰ কথা আমিতো জানিব লাগে আমি জীৱশ্ৰেষ্ঠ প্ৰাণী হৈ আমি নাজানো কি এই ভগৱন্তক অকল ভকতি কৰিবলৈ আমিতো আগবাঢ়িব লাগিছিলে কিন্তু আগ নেবাঢ়িলোঁ কিয় আগ নেবাঢ়ি পিনি আমি কেৱল ভকতিৰ ক্ষেত্ৰখনত কেৱল এই খোৱা কৰ্মখিনিকে কৰি থাকিলোঁ ভগৱন্তক ভক্তি নকৰাসকলক কথা কিছুমান কৈছে যে এই ভগৱন্তক ভকতিৰ ক্ষেত্ৰত আৰোহণ কৰিবলৈ আমি জানো ভগৱন্তক ভক্তি কৰিলে ভগৱানক পায় কিন্তু কি হ'ল ভগৱন্তক ভক্তি কৰিলে যদি ভগৱন্তক পায় তেতিয়াহ'লে যদি ভয় যদি সকলো নাইকিয়া হৈ যায় তেতিয়াহ'লে ভগৱন্তক কিয় ভক্তি নকৰে মানুহে কিয় আজিলৈকে কিয় বুধ ভক্তি হোৱা নাই কিয় বা কি কাৰণে আমাক এই ভগৱন্তৰ ক্ষেত্ৰত আৰোহণ কৰাৰ ঠাইৰ পৰা আমাক বঞ্চিত কৰি ৰখা হৈছে কাৰণ আমি কি হৈছোঁ অতি গৃহবাসী হৈ গৈছোঁ অতি গৃহবাসী হৈ দীক্ষত আসক্তি হৈছে আসক্তি হোৱাৰ কাৰণে আমি ভগৱন্তৰ ক্ষেত্ৰত আৰোহণ কৰিবলৈ আমি আগবাঢ়ি যাব পৰা নাই গতিকে এই কথাটোকে ৰত্নাৱলীত কৈছে এনেদৰে ৰাম ইন্দ্ৰিয়ৰ সুখে যাৰ ভৈলয়া কপতি কদাচি কৃষ্ণত নুপুজে তাৰ মতি গুৰু
দেশত বা আপোনাত সন্তে নাপাইবে কবোধ অন্য বিচাৰন্তে। আমি অত্যাধিক বিষয়ত আসক্তি হৈ থাকিলোঁ। আসক্তি হৈ পিনি আমি কেৱল আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। মাত্ৰ খাওঁ পিওঁ মজ কৰোঁ ফূৰ্তি কৰোঁ, এইটো আমি জীৱন। কিজানি আৰু বা আমি কথা পাতোঁ, আমাৰ বন্ধু ঘৰৰ মাজত কথা হয়, কিজানি আৰু পাছত মানুহ ক'বলৈ পাওঁ বা নাপাওঁ। গতিকে যি কাম কৰিব লগা আছে এতিয়াই কৰি লওঁ, গতিকে নাপাবও পাৰোঁ। কিন্তু আমাৰ প্ৰাৰ্থনাটো এইটোহে আছিলে, সেই ভগৱন্ত মই মাতৃগৰ্ভত ইমান জ্বালা যন্ত্ৰণা খাই মই ইয়াত বন্দী হৈ আছোঁ, বন্দী হৈ গৈ তুমি মোক ইয়াত মাত্ৰ মুকলি কৰিলে মই তোমাকেই ভজিম। কিন্তু মায়াত খোৱাৰ লগে লগে আমি টেৱাকে কান্দিলোঁ আৰু তাৰপাছত আকৌ সকলোখিনি বাগৰিয়ে থাকিলোঁ। যদিও আমি এই শাস্ত্ৰবোৰ উপদেশে আমাক কিছুমান শাস্ত্ৰবোৰ হিচাপৰ কৃপাৰ ফলত আমি কিছুমান উপদেশ পাইছোঁ, এই উপদেশখিনিকো আমি গ্ৰাহ্য কৰিবলৈ অসমৰ্থ হৈ পৰিলোঁ। মাত্ৰ কি হৈ পৰিলোঁ, আমি অন্ধকূপত পৰিৱৰ্তন হৈ পৰিছোঁ। আৰু তেনেকুৱা মায়াৰ বশৱৰ্তী হৈ পিনি আমি কি হ'লোঁ, আমি নিজে বন্দী হৈ থকা গুৰু নিৰ্বাচন কৰি আকৌ তেওঁকে ভজনা কৰি পিনি আমি আগবাঢ়ি যাব লাগিছোঁ। আজি যদি মোকো হাত মুখখন বান্ধি থয়, আপোনাকো বান্ধি থয়, দুইজনে দুইজনৰ মুখলৈ চাই যদি কৈ থাকোঁ যে আমাক মোক মুকলি কৰি দিয়াচোন, কোনেওতো নোৱাৰে কৰিব। গতিকে আমাৰ গুৰু নিৰ্বাচন যদি সঠিক হয়, আমি সেইকাৰণে আমি যি গুৰুপদে আধাৰ গুৰুপদে একদম জ্যোতিক বুজাইছিলে, সেই জ্যোতিক পাবলৈ পৰা নাই। কিজানি আমাৰ লাভেই হোৱা নাই। আমি পানী গাখীৰকেইটা ওলা পোৱা বাদে আৰু অন্য উপায় হোৱা নাই। ইমান বহিছোঁহে বহিছোঁ, ইমান জপ কৰিছোঁ, ইমান হেৰি কৰিছোঁ, ভগৱন্তক পাব পৰা নাই। কি কাৰণে? গতিকে তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু এই অজ্ঞানীসকলেহে বোলে ভগৱন্তক নভজে। যিসকলে নিজক নাজানে, মই কোন ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম, এই কথাখিনি যদি নাজানে, এইসকলেহে বোলে ভগৱন্তক নভজে। বাকী ভগৱন্তক ভজিব পৰাকৈ কি হৈছে, সকলোৰে সামৰ্থ্য আছে, কিন্তু তাৰ বাদে বাকী জীৱসমূহৰ নাই। কিন্তু সেই জীৱসমূহকো কিন্তু কৃপা কৰিছে ভগৱন্তে যে তুমিও এদিন পাবা, তুমিও মানুহক সেৱা কৰা, মানুহকেই তুমি সেৱা শুশ্ৰূষা কৰিলে তুমিও এদিন এই ক্ষেত্ৰত অৱৰোহণ কৰিব পাৰিবাগৈ। কিন্তু আমি আকৌ বিষয় হৈ থকাৰ কাৰণে আমি ইয়াৰ পৰা ওলাই যাব পৰা নাই। এই বিষয় হৈ থকা এটা সাধু আছে যে হস্তবক্ৰ ঋষি, যি দেশত 8টা ভাগ আছে, তেখেতে এজন ৰজাৰ ঘৰত যজ্ঞ কৰিবলৈ গৈছে। যজ্ঞ কৰিবলৈ তেখেতক মূল মানে যাজক হিচাপে নিমন্ত্ৰণ কৰিছিল যজ্ঞ কৰিবগৈ। তেখেতে যজ্ঞ কৰিবৰ সময়ত তেখেতক যেনেকৈ আমাক ক'লে আজি সদানন্দ বুঢ়াগোহাঁই আহিছে পঢ়িবলৈ সেৱা জনাইছে, অনুৰোধ জনাইছে, তেখেতকো সেৱা জনাইছে। তাৰপাছত তেখেতে কি কৰিছে, তাতে ৰৈ পিনি এটা খুটাতে ধৰি পিনি ৰৈ আছে। তেওঁ কৈছে ৰ'বা আকৌ যাম, মই যাব পৰা নাই, মোক খুটাতে ধৰি আছে। চবেই দেখিছে, কি আছে কথাবিলাক কৈ আছে, আপুনি ক'ত খুটাতে ধৰিছে, আপোনাক খুটাটোতো আপোনাক ধৰা নাই, আপুনি সেই খুটাটো ধৰি আছে। গতিকে তাৰ মাজে আমাক দেখাইছে আমি বিষয়বিলাকে আমাক ধৰি নাথাকে, আমিহে যিমান লাগে আৰু লাগে বিষয়বিলাকক আমি কি কৰি থাকোঁ, আৰু আঁৰি থাকিবলৈ বিচাৰি থাকোঁ। সেইকাৰণে আমি বিষয়ৰ পৰা উদ্ধাৰ পাবলৈ চাই পিনি আমি কি হৈ যাওঁ, বিষয়ত আমি আসক্তিহে বাঢ়ি থাকিব। গতিকে আমি বিষয় কওঁতে এইটো কথা নহয় আকৌ যে কেৱল বিয়া পতাটোৱে বিষয় নহয়। কিন্তু আমাৰ ডেকাহঁতৰ বিয়া পতাটোকে বিষয় বুলি ভাবিছে নহয়। বিষয় মানে সকলো যি কামত অতিৰিক্তভাৱে লাগি থাকে, অতিৰিক্তভাৱে লাগি থকাৰ যিটো তাৰমানে মুঠ মায়া, সেইটো বিষয় আচলতে। এই বিষয়টোক আমি কৰ্মবন্ধ হিচাপে আমি এৰাৰ যি প্ৰবন্ধ থাকে, সেই প্ৰবন্ধবিলাক কৰিবলৈ হ'লে আমি সাধুৰ সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাঠন্ত্ৰ আচাৰ, সেইটো কথা হ'ব লাগিব। ইয়াত কৈছে তোমাক বাক্যবোৰ নিৰূপ তোমাৰ গুৰু নাম, তোমাৰ কথা কৰ্ণে পৰুষ বিশ্ৰাম। ভকতৰ এইটো প্ৰাৰ্থনা হৈছে, ৰাম জৈতে জৈতে গয়া জন্ম লভুময় আপোন কৰ্মৰ গতি, তৈতে তৈতে গয়া তোমাৰ চৰণে প্ৰাৰ্থনা আমাৰ জীৱনবোৰ হ'ব লাগিব। ইয়াতো কৈছে মোৰ বাক্যবিলাক এনেকুৱা হওকচোন হে প্ৰভু ভগৱন্ত, মোৰ বাক্য সদায় তোমাৰ নামকেই লওঁ, তোমাৰ নামতেই মই যেন অৱগাহন কৰি, তোমাৰ গুণনামকেই অবিৰামভাৱে মই শ্ৰৱণ কীৰ্তন কৰি মোৰ কৰ্ণৰ পথে হিয়াত প্ৰৱেশী হৈ দুৰ্বাসনা হৰে সংস্কাৰৰ দৰে মোৰ অন্তৰৰ মন কলমবিলাক নাইকিয়া হওক।
অন্তৰৰ কলমখিনি নাইকিয়া হ'লেহে আমাৰ কি হ'ব বাহিৰত আমি পবিত্ৰতাৰ ভাৱটো আমি দেখাই দিব পাৰিম আমি আপুনি কিবা এটা কথা প্ৰসংগত আমি আহি থকা কিবাটা পাতিছোঁ যেনেকৈ নহ'লেও কিবা নহ'লেও বোলে আমাৰ আচল চৰিত্ৰটো কেতিয়াবা ওলাই পৰে তাৰমানে কি আমাৰ হৃদয়ত যিটো আছে সেই চৰিত্ৰটো কেতিয়াবা ওলাই পৰে আমাৰ হৃদয়ত যদি পবিত্ৰতাটো নাইকিয়া হৈ থাকে যদি তাত কিবা অত্যন্ত কিবা বেয়াভাৱে ক্ৰিয়া কৰি আছে সেই ভাৱসমূহ প্ৰকট হৈ পৰে কেতিয়াবা গতিকে এই ভাৱবিলাক আমাক কেনেকৈ নাইকিয়া কৰে দাঁত চেম্পুও নাইকিয়া নকৰে চাঞ্চলিকো নাইকিয়া নকৰে কিন্তু এই কৰ্ণপথে ভকতৰ হিয়াটো প্ৰত্যক্ষী কৰি দুৰ্বাসনা কৰে সমস্তৰ জেহেন হৰতকালে এনেকৈ জলৰ যাতে কৰ্ম জেহেন হৰতকালে স্বভাৱতে নিৰ্মল হয় বুলিদৰে গতিকে এনেকুৱা নিচিনা হৈ পৰে গতিকে যেনেকৈ শৰৎকালটো অহাৰ লগে লগেই গৰু খোজত থকা পানীখিনিও একদম ফটফটীয়া হৈ থাকে আমিও এই সাধু সংগলৈ অহাৰ লগে লগে কথা শুনোতে আমাৰ হৃদয়খনো তেনেকুৱা হৈ থাকিব কিন্তু আজিকালি আমি কি কৰি আছোঁ কৰ্ণপথে ইয়াক প্ৰৱেশ কৰিবলৈ নিদিলোৱেই নহয় কৰ্ণপথে শুনিলোঁ ইখন কাণে সোঁ কাণে শুনিলোঁ বাওঁ কাণে নিকলাই দিলোঁ এনেকুৱা হৈ গ'ল গতিকে সেই ইয়াক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণে আমাৰ এইটো বস্তু হৈ আছে হস্তে মোৰ থাপক তোমাৰ কৰ্ম কৰি মনৰ মোৰ থাপক তোমাৰ পাৱচ মোৰ হাতকেইখন কেৱল তোমাৰেই কৰ্ম কৰি থাকক মোৰ হাতকেইখনে হয় আমি গৃহস্থী হৈ কিবা হৈ আমি কৰ্ম কৰিবই লাগিব কিন্তু মোৰ হাতকেইখন কিন্তু তোমাৰ কৰ্মৰ কাৰণেও যাতে আগবাঢ়ি থাকে আজিকালি সেই কৃষ্ণ কোৱা নিয়ম ওলাই গৈছে নহয় এনেকৈও কৃষ্ণ কওঁ আপুনি কালি নে পৰহি মোক কোনোবাই কলেজতে কৈছে এনেকৈ মই তেতিয়া তাক মই বন্ধুসুলভভাৱে সুধিছোঁ চৰিয়াম কৰিলে কৃষ্ণ কৰিলে মই বুজিও নাপালোঁ কৃষ্ণ ক'বলৈ আকৌ কিছুমানে আমি মুখেদি নোলাই কৈ দিবনি সেয়া কুকুৰকে মানে এনে ভগৱানকে কয় সেইটোও নাজানো এতিয়া এনেকুৱা নিচিনা হৈ যায় আমি মানে সেই বস্তুটো কি হয় এটা সাধাৰণ কথা আৰু কৈ পিনি কুকুৰকে মানে খাবলৈ কিবা কৰিবলৈ এনেকুৱা কৰি পেলাওঁ কৃষ্ণ বুলি ক'বলৈ আমাৰ লাজ লাগি যায় বাকী কথা কোনোবাই যদি কৃষ্ণ কৰি দিব আৰু লাজ লাগে ইমান মানুহৰ মাজতে কৃষ্ণ কৰিছে পাই কিবা জ্ঞান নাই নেকি ভাবোঁ এনেকৈ বুলিও ভাবোঁ আমি কেতিয়াবা কিন্তু ইয়াত কৈছে যে মোৰ বাক্যে কিন্তু তোমাৰ নামহে স্মৰণ হওক মোৰ হাতকেইখনে তোমাৰ কৰ্ম কৰক আৰু মন মোৰ একেবাৰে তোমাৰ পাওক তোমাৰ চৰণে স্মৰণ কৰি থাকক এতিয়া স্মৰণ কথা আহি গ'ল স্মৰণ কেনেকৈ কৰিম এতিয়া আমাৰ ডেকা ল'ৰা এটাই ক'ৰবাত ডিমৌ চাৰিআলিত হওক শিৱসাগৰত হওক কলেজত হওক ছোৱালী এজনী দেখি পিনি আহি পিনি ঘৰত মনত পেলাই থাকে ছোৱালীজনী দেখিবলৈ এনেকুৱা আছিলে কিবা কিবি এনেকৈ মনত পেলালে তাৰমানে মনত কেনেকৈ পেলালে তেওঁ দেখিছে আকৌ দেখাৰ কাৰণেহে স্মৰণ কৰিব পাৰিলে এতিয়া আমি ভগৱন্তক কেনেকৈ কোনে দেখিছে এতিয়া স্মৰণ কৰিবলৈ স্মৰণটো আমাৰ নহ'ব গতিকে এই স্মৰণটো আমাৰ কি হ'ব এটা আধ্যাত্মিক হয় সেই স্মৰণটো আমাৰ কেৱল ভকতৰ সংগত কথা শুনাৰ পাছত সংশয় গুচাৰ পাছত তাক আমি অনুভৱ কৰিব লাগিব পুৰুষৰ আত্মবোধ জাগিব লাগিব আমাৰ যি আত্মবোধ বুলি কৈছিলে আত্মবোধটো জাগিব লাগিব আত্মবোধ জগাৰ পাছতহে ভগৱন্তক আমাক দেখা দিব কিন্তু আমাক হয় আমি যদিও আমি কিবা আমি সদায় ধ্যান কৰোঁ কিবা কৰোঁ আমাক সত্যমতে কেতিয়াও ভগৱন্তে আমাক থিয় মূৰ্তিটো আমাক মানে আহি প্ৰকট হৈ নিদিয়ে আমি ভজনীয়াসকলে ক'ব পাৰিম নেকি মই সদায় ৰূপ ধ্যান কৰোঁ ভগৱন্তৰ গোটেই চৰণৰ পৰা মস্তকলৈকে যিখিনি কৰোঁ মই তাৰ মাজতে মই ভগৱন্তক মই এদিন হ'লেও থিয় কৰাব পাৰিছোঁ কিন্তু নহয় কেতিয়াও নোৱাৰে বা ভগৱন্ত তেনেকৈ আহিব নাহেই কিন্তু আহিব যেনেকৈ প্ৰহ্লাদে কৰাই দিছিলে প্ৰকট যেনেকৈ ধ্ৰুৱে আনি কৰাই দিছিলে সেই সুদৃঢ় বিশ্বাসটো আহিব লাগিব সুদৃঢ় বিশ্বাসৰ দ্বাৰা একনিষ্ঠভাৱে যি সত্য আহিছে শৰণটো সেই শৰণৰ মাজেৰে আহিব লাগিব আমাৰ আকৌ এতিয়া চেলেং পেলেং বিশ্বাস হৈ থাকিব আজি আমি ভাগৱত পঢ়িছোঁ কাইলৈ আমি ভাগৱতৰ বিপৰীত কৰ্ম এটাই কৰি থাকিম কিন্তু তাৰ পৰা কিন্তু সমাজৰো লাভ নহ'লেই বৰঞ্চ তাৰ পৰা হৈছে কি যে কিবা পাপ বাঢ়িলহে এনেকুৱা নিচিনাহে হয় আৰু জানি কৰা পাপ নাজানি কৰা পাপ এটা পাৰ্থক্য থাকে গতিকে আমি যদি ভাগৱত বস্তু ধাৰণ কৰিছোঁ ভাগৱতক সেৱা কৰিছোঁ ভাগৱতৰ কথা মতে আমি আগবাঢ়িম সেইকাৰণে ইয়াত সেই ভকতৰূপী দুই কুবেৰ নন্দনে পুনৰবাৰ সেৱা কৰিছে সমস্ত ভকতে তুমি আশা জগন্নাথ শাসননাথ প্ৰণামী থাকক মোৰ মাত তোমাৰ ভক্ত চক্ষু চাউক মুখ্য শুনি হৈ সাক্ষী দুইবোৰ বলিলা বচন গতিকে তোমাৰ চৰণতেই যদি মই বন্দনা কৰিব পাৰোঁ এই কথা চান্দালিনীও কৈছিলে যে তোমাৰ চৰণহে মই বন্দনা কৰি থাকিবলৈ যাতে মোৰ সেই জৈতে জন্ম লভমে আপোনাৰ কৰ্মৰ গতি
আমি সদায় আপোন নিজৰ কৰ্মৰ দ্বাৰাহে আমি জন্ম লাভ কৰি থাকোঁ নিজৰ বেয়া কৰ্ম হওক ভাল কৰ্ম হওক ইয়াৰ মাজেৰেহে আমি জীৱনত আগবাঢ়ি গৈ থাকোঁ আৰু তেনেকুৱা এটা ৰূপ পাওঁগৈ যেনেকৈ জৰাভৰতে নিজৰ কৰ্মফলতেই হৰিণা জন্ম পালে যেনেকৈ এইজন পটককৈ নাহিছে নামটো বেশ্যাৰ কথা ভাবি থাকোঁতে নিজে নাৰী হৈ জন্মলগীয়া ল'বলগীয়া হ'ল নাৰীৰ কথা ভাবোঁতে তেনেকুৱাকৈ পুৰঞ্জন হয়নে এনেকুৱাকৈ আহি থাকিব গতিকে আমাৰ এই ভাৱনাবিলাক এতিয়া কি হৈছে ভগৱন্তক আমি ৰাতিপুৱা গধূলি ইয়াত কাইলৈৰ পৰা সেৱা অৰ্চনা হ'ব আমি সেৱা কৰিম হয় আমি বাহ্যিকভাৱে আমি সেৱা কৰিছোঁ আমি ৰাতিপুৱা আমি ধুতি চুৰিয়া ফেলে সেৱা কৰিছোঁ কিন্তু আমি কায়িকভাৱে উপস্থিত আছোঁ আমি এনেকৈ মহিলাসকলে টিকা পেলাই কৰিছে পুৰুষে আঁঠু পেলাই কৰিছে এই নিয়মবিলাকৰ মাজতে আমি সেৱা কৰিছোঁ কিন্তু এই সেৱাটো কিন্তু আমাক গ্ৰহণ নকৰে আমাক গ্ৰহণ কৰিব মনৰ ভাৱটো আমি মনৰ ভাৱনাৰ যোগেদিহে কিন্তু আমি এটা বিৰাট কাৰ্য সম্পাদন কৰিব পাৰোঁ মনৰ ভাৱনাৰ যোগেদি কৃষ্ণ জন্ম হোৱাৰ লগে লগে বসুদেৱ দৈৱকীয়ে কিবা কিবি ঢেৰ অচন্নে